হেল্ল' এভৰিৱান, মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। আৰু কি খবৰ সকলোৰে? আজি বহুত দিনৰ পিছত মই ব্লগ ষ্টাৰ্ট দিছোঁ। আৰু মানে ব্লগটো মই নবনাওঁ, আজি মই মোৰ ভাগিনক বনাব দিওঁ। তো ব'লক আজি তাইৰ ভিডিঅ'কে চাওঁ। তো লেটছ ষ্টাৰ্ট। মই এতিয়া চবে ওলাই যাব লৈছে জোতা পিন্ধিবগৈ। মই এতিয়া নিজৰ জোতাটো পিন্ধিব কাৰণ যেতিয়া পিন্ধিব এতিয়া ভিৰ হৈ যাব, মই নিজৰ পিন্ধিব থাকিয়ে যাব। এইযোৰ মই ইয়াত ক'ব গ'লে এইযোৰ মোৰ নহয়, এইযোৰ মাহী হয়। মই অথনি এনেই পিন্ধি আছিলোঁ, এতিয়া মোৰ এইযোৰ নিজৰযোৰ পিন্ধি লওঁ। মইতো ডাঙৰ চ' সেই এতিয়া আমি যাব লৈছোঁ আৰু চবে এতিয়া ওলোৱাই নাই, বহুত হাৱাও মাৰি আছে আৰু গাড়ী এতিয়া ষ্টাৰ্ট কৰি আছে। বহুত জোৰছে ক'ব লগা হৈছে কাৰণ এফালে হাৱা মাৰি আছে আৰু এফালে গাড়ী ষ্টাৰ্ট কৰি আছে। চ' এয়া চাওক, এয়া চাওক কেনেকুৱা হৈ আছে বতৰ, কেনেকৈ হিলি আছে। আৰু মই এতিয়া ক'বই নালাগে আৰু মই গোটেই ওপৰপাতলৈ গোটেই হিলি গৈছোঁ মই। এইবিলাক চাওক গোটেই বাছ 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 যোনটো ব্লগছত যোনটো মেইন মালিক হয়, মানে যোনটো আমি কৈছিলোঁ কালি মেইন নামটো ৰাখি দুটাৰ ষ্টাইল কৰি আছে, তাকো ব্লগত কৈছে কি বোলে মই বোলে বহুত চিম্পল হয়, মই বোলে একো বোলে মই ষ্টাইল নকৰোঁ, আমাৰ যিটো মইহে চবতকৈ চিম্পল আছোঁ। এইফালে চব গোটেই ফুল গজি আছে, ইমান ধুনীয়া নহয় ফুলখিনি। চাওক এইটো ফুল, তাৰপিছত এইটো কি ফুল জানো মই নিজে নাজানো। তাৰপিছতে এইটো ঘৰটো আমি য'ত আহিছিলোঁ, চাওক ফুল গজি আছে ইয়াতো। তাৰপিছতে এইবিলাক গোটেই ফুল, বহুত ফুল আছে মানে। এইফালে গৰু আছে আৰু চব। আৰু এইফালে চাওক এইখিনি কি কঠীয়া নে কিবা এটা কৈছিলে, যিহেতু পথাৰ নাথাকে চব মানে গৰুক খাবলৈ চব ইয়াত ৰাখি দিছে। এতিয়া যোনজনী মেইন মালিক হয় মানে ৰাখি বা মোৰ মাহী হয়, ৰাখি মাহী, কিন্তু ইয়াত ডগ আৰু ৰুণজুন ডগ বুলি আছে, মেইন নামটো বাৰু ৰাখি হয়। নিজে মানে নিজৰ জোতা সোমাই পেলাই ষ্টাইল কৰি আছে। মই চব জোতা পিন্ধিবলৈ ৰেডি হৈ গ'লোঁ। ককা যাব আমাৰ লগত, আইতা নাযাব। আইতা অকণমান দেৰিকৈ আমি যোনটো ছাৰপ্ৰাইজ কৈ আছিলোঁ কি আমি যাম বুলি ছাৰপ্ৰাইজ এটাত, তাৰ আইতা যাব আৰু ককাও যাব। আৰু এই আহি গ'ল ষ্টাইল যাই, অথনি ক'লে কি বোলে ষ্টাইল নকৰোঁ। মই দেখাই দিছোঁ, এইয়া এতিয়া বোলে আকৌ জোতাহে পিন্ধিছে। অথনি ভিতৰৰ সোমাইছোঁ, মই নিজে দেখাইছোঁগৈ আইনাৰ ওচৰত। এইজনী বদমাছ এজনী ভিতৰত গৈ দেখাইছোঁগৈ। মাহী এই ককাটো যাব আকৌ এইজনী মাহী আৰু এইজনী ব্লগ মা। আজি দায়িত্ব মানে এক দি দিছোঁ মই। আৰু এইজনী মাহী এজনী চেহেৰাটো কেতিয়াও নেদেখায় মানে। এতিয়া চবে যাব লৈছে, এইজনী শুই আছিলে এতিয়ালৈকে। এয়া ককা যাব, এইজনী মাহী, আজা বাই বাই। চাওক আমাৰ মায়ে ফোন নানিলে, চ' এয়া পাপা গাড়ী চলাই আছে, এইফালে ককা বহিয়া নাই, এতিয়া আগৰ চিটত বহিব। ফোনটো পাহৰি এই দুজনী বহি আছে, ফোন লগাই আছে বাৰু, ফোন নাম্বাৰ নেদেখাওঁ। এয়া ফোন বিচাৰি আছে এইফালে মানুহ, এজনী মা ফোন বিচাৰি আছে। এতিয়া গাড়ী ষ্টাৰ্ট কৰি আছে, এদিন তেল খাব গৈ আছে। আমি এতিয়া যাব ওলালোঁ, চলো গাড়ী। ৱেইট, ককা সোমোৱাই নাই, আমি যাব ল'লোঁ। ককা আহিলক, ককা বহিলে আৰু আমাৰ গাড়ী ষ্টাৰ্ট হ'ল। আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল। মই হিলি হিলি গৈ আছোঁ এতিয়া। হাই, হেল্ল', হাই। এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল, আমি এতিয়া গৈ আছোঁ। মই এনেকৈ
বহুত ভাল পাওঁ পথাৰ চথাৰ হ'লে আৰু আমি এতিয়া গৈ লওঁ তাৰপিছত দেখাই আছোঁ আমি কাৰ ঘৰত গৈ আছোঁ ছাৰপ্ৰাইজটো বাৰু অকণমান দেৰিকৈ আমি যাম ভাত চাত খাই পেলাই আপোনাৰ দেখাম চ' গাইছ এইটো চব বান্দৰ এটা দেখিলোঁ আমি এই বান্দৰ এইটো অকণমানি বান্দৰ বাহিৰত যোৱাটো ভালকৈ দেখালোঁ এইটো আহি আছে চাওক সি মই ভিডিঅ' কৰিছিলোঁ পলালে পালোঁ হাই আকৌ এইটো আছিলে ঘৰটো য'ত আমি আহিছিলোঁ ব্লগছ আচল নামটো কি আছিলে ৰাখী হয় মা লগৰজনী ঘৰত আহিছিলোঁ নতুন নতুনকৈ বিয়া পিছে আৰু আজি মেইন মানুহজনে যোনটো হয় চেনেলৰ কোৱা নাই ময়ে চব কৈ আছোঁ মানে আজি মোকে ডিউটি দি দিলে আৰু চেৰেঙে তাৰপিছতে এইটো আইতা এজনী আছে বুঢ়া ছাগলী এইটো खींच मेरी फोटो মানে চাইচোন কেমেৰান কা কৈ থাকা তো আকৌ আমি নেক্সট লোকেশ্যনে লগ পাই আছোঁ hey guys আকৌ কেনেকৈ দেখা চ' গাইজ এইদৰে জোতা পিন্ধিব পৰা নাই জোতা সেইটো কাৰণে পিন্ধি আছে কাৰণ আমি যাম এতিয়া চিক্ৰেট জেগাটোলৈ ফাইনেলি আপোনালোকে দেখিব পাব আমি যোনটো চিক্ৰেট জেগাত যাম যাম কৈ আছিলোঁ মাহী ওলাই আহিলে এই দুজনী ফটো মাৰি চেহেৰাটো লুকালে मिशन कंप्लीट है नहीं मिशन तू जूता का कंप्लीट हो गया मम्मा सब रेडी सब रेडी सीक्रेट जगह যদি ৰ'দ দিলে হয় ন মানে তেতিয়া আৰু ধুনীয়া লাগিলে হয় ৱাও ইয়াৰ পৰা এতিয়া ধুনীয়া
মাহঁতে ফটো মাৰাত ব্যস্ত মানে মা দেখাইছে আছে ওপৰৰ মাহঁত ইমান পৰুৱা নিচিনা দেখিছোঁ আমি আমি অকলে অকলেকৈ মাৰিলোগৈ ওপৰত So guys, সেহেঁতে বনাই আছে ভিডিঅ' চাওক কিন্তু মই সিহঁতৰ কেমেৰা ষ্টেণ্ড লৈ পেলাই ঘূৰি ফুৰিব লগা হৈছে কেলৈ মই এনে কেমেৰা বনাই দিছে ব্লগটো এণ্ডে কৰা হ'ব ত' ইয়াত কিমান টাইম হৈ গ'ল একো গম নাপালোঁ আৰু আমাৰ এই মানে অভিমান কৰিছে যে অভিমানী মুখখন আজিৰ ব্লগটো মই ইয়াতে শেষ কৰিছোঁ আকৌ বনাম আকৌ লগ পাম নেক্সট ভিডিঅ'টো আজিলৈ ইয়াতে এৰিছোঁ বাই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই